वेलकम टू आसाम टेक इन्फो चैनल। आसाम टेक इन्फो चैनल आपलोक पुनर्बार स्वागतम जानाइছো बंधुসকল অন্য এটা ভিডিও লৈ। তো বন্ধুসকল ইতিমধ্যে আমি দেখিবলৈ পাইছো ইউটিউব হোক অথবা অফলাইন হোক বহুত মানুহে চৰকাৰী ঘৰৰ অনলাইন আবেদন কৰি আছে। মানে এক প্ৰকাৰ ক'বলৈ গ'লে মানে চৰকাৰী ঘৰৰ যেটো কি হয় এপ্লাই কৰি আছে, বহুতে কৰি আছে। আপোনালোকে মই শুনামতে 400-500 এনেকুৱা হাজাৰ টকা দিয়ে আপোনালোকে এপ্লাই কৰি আছে। তো আপোনালোকৰ ফালে কৰিছে না নাই আপোনালোকে কমেণ্ট কৰিব। আমাৰ দিফালে আৰু মই ইউটিউবতো দেখি আছো বহুতে কৈ আছে বা বহুতে ভিডিঅ' বনাই আছে যে চৰকাৰী ঘৰৰ বোলে অনলাইন এপ্লাই চলি আছে প্ৰচেছ। তো একচুৱেলি কথাটো কিমান দূৰ সত্য হয় মই এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ ক্লিয়াৰ কৰি দিম। আপোনালোকে এপ্লাই কৰিব নে নকৰিব আপোনালোকক গোটেইখিনি তথ্য মই এইটো ভিডিঅ'ৰ মাধ্যমত আপোনালোকক মই জনাই দিম। আপোনালোকে ভিডিঅ' তো বন্ধুসকল ফাৰ্ষ্ট অফ অল কথা হ'ল যেটো চৰকাৰী ঘৰৰ এপ্লাই হয় এইটো একচুৱেলি কোনো ধৰণৰ এপ্লাই নহয়, এইটো কোনো ধৰণৰ এপ্লাই প্ৰক্ৰিয়া নহয়। চৰকাৰী ঘৰৰ কেতিয়াও আপোনালোকৰ অনলাইন এপ্লাই চৰকাৰে এইটো দিয়া নাই আজিলৈকে। তো আপোনালোকে এইটো এপ্লাই কৰাৰ পৰা বঞ্চিত থাকক, কাৰণ আপোনালোকে যদি ঘৰৰ কাৰণে চৰকাৰী যেটো ঘৰৰ কাৰণে আপোনালোকে যদি চৰকাৰী ঘৰৰ কাৰণে যদি আপোনালোকে এপ্লাই অনলাইন হলো হয় তেনেহ'লে অসমৰ গোটেইখিনি মানুহে পাল হয়। তো কথাটো এইটো নহয়, আপোনালোকে যদি আপোনালোকে চৰকাৰী ঘৰ এটা পাম বুলি ভাবিছে আপোনালোকে পোনপ্ৰথমতে আপোনালোকৰ যেটো গ্ৰাম পঞ্চায়ত অফিচ হয় আপোনালোকে তাতে ভিজিট কৰক। সিহঁতৰ যি সেক্ৰেটাৰী আছে, প্ৰেচিডেণ্ট আছে বা আপোনালোকৰ মেম্বাৰ আছে আপোনালোকে সিহঁতৰ লগ ধৰক। যদি আপুনি এলিজিবল হয় তেতিয়াহ'লে আপুনি নিশ্চয় পাব, আপোনাৰ চিন্তা কৰিবলৈ একো নাই। আৰু যদি আপোনালোকে এলিজিবল নহয় আপোনালোকে কেতিয়াও নাপায়, কাৰণ চৰকাৰে যি দুখীয়া মানুহ যিজন ব্যক্তি বিলিভ লাইনৰ তলত মানে দৰিদ্ৰ সীমাৰেখাৰ তলত সেইজন ব্যক্তিয়ে প্ৰাপ্য। আপুনি চাপোজ ছাৰ্ভিচ কৰি আছে বা আপোনালোকৰ আৰ্থিক যিটো অৱস্থা সচ্ছল হয়, আপুনি মানে বিলিভ প্ৰপাৰ্টি লাইনৰ নিশ্চিত নপৰে, আপোনাৰ ৰেচন কাৰ্ড নাই, তেনেকুৱা ক্ষেত্ৰত আপুনি এইটো স্কিম বা যেটো চৰকাৰৰ যেটো আৱাস যোজনা আছে বা প্ৰধানমন্ত্ৰী যেটো আৱাস যোজনা আছে ইয়াত আপুনি ঘৰ নাপায়। ক্লিয়াৰ। আৰু এটা কথা, আপোনালোকে কোনোবাই কল বুলিয়ে মানে কোনোবা কল বুলি মানে ক'বলৈ গ'লে যেনেকুৱা ধৰক কিছুমান কম্পিউটাৰ দোকান আছে সিহঁতে আপোনালোক মানে আবুল তাবুলকে কিছুমান মানে কৈ থাকিব যেনেকুৱা ধৰক ঘৰৰ এপ্লাই চলি আছে কিবা কিবি মানে আহি যাব, সিহঁতে কৈ থাকিব তাৰমানে। তো আপোনালোকে বস্তুটো এবাৰ ভালদৰে চাই ল'ব বস্তুটো হয় কি নহয়। আপোনালোকে সকলোৱে জানে নিশ্চয় টকা ইনকাম কৰোঁতে কিমান পৰিশ্ৰম হয়, সকলোৰে পৰিশ্ৰম হয়, খালি আমাৰ আপোনাৰ বুলি নহয়। তো তাৰ বাবে আপোনালোকে যিটো পইচা খৰচা কৰিব, তো আপোনালোকে হয়তো ভাবিল যে অনলাইন কৰিলোঁ ঘৰৰ কাৰণে 400 দিলোঁ বা 500 দিলোঁ বা 1000 দিলোঁ, আপুনিতো একদম মানে ছেটিছফাই যে মোৰ যিটো মই ঘৰৰ কাৰণে এপ্লাই কৰিলোঁ মোৰ ঘৰটো মানে হৈ যাব। কিন্তু একচুৱেলি বস্তুটো কি হ'ল আপোনালোকে ভালকৈ নিজেও নাজানে। এইটো যিটো প্ৰক্ৰিয়া হয় এটা গিভেন্স বুলি কয়। যেনেকুৱা ধৰক আপুনি চৰকাৰক কিবা এটা মানে SMS কৰিল, যেনেকুৱা ধৰক আমি নৰ্মেলি মোবাইলত SMS কৰোঁ যে হা মোৰ এনেকুৱা মানে কিবা হৈছে আপোনালোকে মই এইটো আৰু চেণ্ড কৰিলোঁ। তদ্ৰুপ এনেকুৱা এটা গিভেন্স বুলি কয়, এনেকুৱা এটা মেছেজ হয়। এইটো আপোনালোকৰ এপ্লাই নহ'ল, এপ্লাই মানে কি, আপুনি এপ্লাই কৰিলে সেইটো মানে প্ৰচেছত থাকিব, তাৰপিছত ছাবমিট হ'ব, তাৰপিছত সেইটো মানে এপ্ৰুভ হ'ব। তো এপ্ৰুভ হোৱা মানে আপোনাৰ হৈ গ'ল। তো এইটো ক্ষেত্ৰতো এপ্ৰুভৰ কোনো কথা নাহে, এইটোতো এপ্ৰুভ নহ'ব। এইটো জাষ্ট আপুনি এটা মেছেজ দিল, তাৰ আপুনি ৰেছপন্সো নাপাব যে মেছেজটো সিহঁতে চাল নে নাচাল। তো আপুনি কেনেকৈ আপোনালোকে গম পাব বস্তুটো মানে এপ্লাই বুলি। তো এইটো কোনো ধৰণৰ এপ্লাই নহয়। এনেকুৱা মই দেখিবলৈ পাই আছোঁ বহুত মানুহে ঘৰৰ কাৰণে এপ্লাই কৰিলোঁ বোলে, ঘৰৰ কাৰণে মই 1000 টকা দিছোঁ, 500 টকা দি এপ্লাই কৰিলে নালাগে। তো আপুনি ভাবে যে মানে পাই গ'লোঁ মানে মোৰ হৈ যাব চিয়'ৰ, কিন্তু কেতিয়াও নহয়। তো তাৰ বাবে বন্ধুসকল আপোনালোকক মই কৈছোঁ বাৰম্বাৰ, আপোনালোকে যদি পাৰে এনেকুৱা অনলাইন নকৰি আপোনালোকে আপোনালোকৰ যিটো গ্ৰাম পঞ্চায়ত হয় তাতে আপোনালোকে ভিজিট কৰক, তাতে খবৰ লওক। যদি প্ৰচেছত চলি আছে কামটো যিটো চৰকাৰী যিটো আৱাস যোজনা হয় তেনেহ'লে আপুনি যদি এলিজিবল হয় তেনেহ'লে সিহঁতে ল'ব বা আপোনাক ক'ব যে আপোনাক মই খবৰ দিম বা সিহঁতে খবৰ দিব আপোনাক, যদি আপুনি প্ৰযোজ্য হয়। বাকী প্ৰযোজ্য নহ'লেতো কোনো কথাই নাই।
তো বন্ধুসকল আশা ৰাখিছোঁ আপোনালোকে মই যিখিনি ইনফৰমেশ্যন দিলোঁ আপোনালোকৰ অলপ হ'লেও উপকাৰ হ'ব বুলি। তো যদি আপোনালোকে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি ভাল পায় শ্বেয়াৰ কৰি দিব। চ' থেংক ইউ ফৰ ৱাচিং।